Hey guys, welcome back to my another dental video. আশা কৰো সকলোৰে ভাল। কেইমাহমান আগতে আপুনি দাঁত হৰাইছে। যদি আপুনি হৰাইছে তেতিয়াহ'লে নিশ্চয়কৈ ভাবি আছে যে দাঁত মই লগাম। এতিয়া আপুনি কি দাঁত লগাব আপুনি কনফিউজ হৈ আছে। কেনেকুৱা হ'ব ডেন্টিষ্টৰ ওচৰলৈকে যোৱা নাই। আজিৰ এই ভিডিঅ'টো স্পেচিয়েলি আপোনাৰ কাৰণে। এই ভিডিঅ'টো সকলোকে চাই থাকক, আপুনি নিশ্চয়কৈ দাঁত লগোৱা সম্পৰ্কত ভাল পৰামৰ্শ পাব। আহক আজিৰ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কথা কোৱাৰ লগে লগে জানিব লাগিব যে দাঁত কি প্ৰকাৰৰ দাঁত লগাব পৰা যায়। প্ৰথমটো কোৱা হয় RPD, ৰিমুভেল পাৰ্চিয়েল ডেঞ্চাৰ, অৰ্থাৎ ইয়াক লগোৱা খোলা মেলা হয়, অৰ্থাৎ ওলোৱা সোমোৱা দাঁত বুলি ক'ব পাৰোঁ। অৰ্থাৎ এই দাঁতটো আপুনি ৰাতিপুৱা লগাব আৰু ৰাতি শোৱাৰ সময়ত ইয়াক খুলি থ'ব, আৰু ৰাতিপুৱা আমি যেনেদৰে ব্ৰাছ কৰোঁ ইয়াক ব্ৰাছ কৰি পেলাই লগোৱা যায়। এইটোৰ ক্ষেত্ৰত ভাল দিশটো হৈছে কি যে আপোনাৰ লগোৱাৰ ফলত যিটো আপোনাৰ মিচিং টুথ আছে, অৰ্থাৎ যিখিনি খালী জেগা আছে দাঁত উঘলাৰ ফলত সেইখিনি জেগা আপোনাৰ ভাল দেখা হয়, অৰ্থাৎ এষ্টেটিকেলি ই কাৰেকশ্যন কৰে। আপুনি কিছুমান খাদ্যও আপুনি খাব পাৰিব। ইয়াৰ এতিয়া বেয়া দিশটো কি? ইয়াৰ বেয়া দিশটো হৈছে কি যে ই আপোনাৰ যিটো ৰিটেনশ্যন বুলি কোৱা হয়, যিটো দাঁতটো লাগি থাকে আঠা দৰে, সেই ৰিটেনশ্যনটো যদি আপোনাৰ উইক হয় পিছলৈকে ই আপোনাৰ জোৰ পৰিলে সৰি পৰাৰ সম্ভাৱনা থাকে। বিশেষকৈ আপুনি যেতিয়া দৌৰিছে, এক্সাৰচাইজ কৰিছে, তো তেনে কণ্ডিশ্যনত সৰি পৰাৰ আপোনাৰ চান্স থাকে। তাৰপাছত দ্বিতীয়তে আহিলে আপোনাৰ FPD, ফিক্সড পাৰ্চিয়েল ডেঞ্চাৰ, অৰ্থাৎ ফিক্সড দাঁত। এটা ফিক্সড দাঁত কেনেদৰে লগোৱা যায়? ধৰক আপোনাৰ এইটো দাঁত আছে আৰু এইটো দাঁত আছে, এইটো দাঁত মাজত উঘালিছে বা খালী আছে। এতিয়া এইটো দাঁতত আমি সৰুকৈ কাটিম, এইটো দাঁতো আমি সৰুকৈ কাটিম, অৰ্থাৎ সৰু দাঁতৰ দৰে বনাই ল'ম আমি দুটা দাঁত, আৰু ইয়াৰ পৰা আমি ইয়ালৈ আমি ব্ৰিজ এখন টানিম, অৰ্থাৎ তিনিটা দাঁত জইন হৈ থাকিব। এতিয়া ফিক্স দাঁতৰ ক্ষেত্ৰত আপোনাৰ ভাল কিখিনি হৈছে যে ফিক্স দাঁত আপুনি পাৰ্মানেণ্ট হয়। যদি ডেণ্টিষ্টজনে ভালকৈ লগাই ই পাৰ্মানেণ্ট আপোনাৰ আজীৱন যাব। তাৰোপৰি আপোনাৰ দেখাটো এষ্টেটিকেলি কাৰেক্ট হয়, দেখাটো আপোনাৰ অৰিজিন দাঁতৰ দৰে হৈ পৰে। তো গতিকে মই আপোনাক ফিক্স দাঁত লগাবৰ কাৰণে পৰামৰ্শ সাধাৰণতে দিম। এতিয়া ফিক্স দাঁত লগোৱা যিটো প্ৰক্ৰিয়া, আমি দাঁতটো সৰুকৈ কটা যিটো প্ৰক্ৰিয়া, আৰু কেপ বা ক্ৰাউন লগোৱা যিটো প্ৰক্ৰিয়া, সেই দুয়োটা একে ধৰণৰ হয়। গতিকে মই এই ভিডিঅ'টোতে আপোনাক কেপ বা ক্ৰাউন লগোৱা প্ৰক্ৰিয়াটো আপোনাক মই বুজাই দিম। অৰ্থাৎ এইটো হৈছে এজন পেচেণ্টৰ মুখৰ যিটো ডুপ্লিকেট হয়, তাক আমি এলজিনেট বুলি মেটেৰিয়েল এটাৰে চাপ লওঁ, তাৰ ওপৰত আমি ডেণ্টেল ষ্টন বুলি মেটেৰিয়েল এটা দি পেলাই এই কাষ্টটো আমি বনাওঁ। এই কাষ্টটোত আপোনাৰ তেখেতৰ এইটো দাঁত আমি সৰুকৈ কাটিছোঁ, এইটো দাঁত তেখেতৰ এইটো 7 নম্বৰ দাঁত হয়, এই 7 নম্বৰ দাঁতটো আমি সৰুকৈ কাটিছোঁ আৰু কাটি পেলাই তাৰ ওপৰত আমি এটা কেপ লগাই দিছোঁ। দেখাটি অৰিজিন দাঁতৰ দৰে কালাৰৰ হয়। তো এইটো দাঁতত আপুনি চাওক, এইটো দাঁতৰ ভিতৰত মেটেল দেখা পাব, অৰ্থাৎ এই মেটেলটোৰ ওপৰত যিটো পৰ্চেলিন আছে, পৰ্চেলিনটোক ফিউজ কৰি দিয়া হয়, সেইকাৰণে ইয়াক কোৱা হয় PFM, পৰ্চেলিন ফিউজ টু মেটেল, অৰ্থাৎ ইয়াৰ ওপৰত পৰ্চেলিনটো লগাই দিয়া যায়। গতিকে ইয়াৰ উপৰিও কেপত আৰু এবিধ আজিকালি মেটেৰিয়েল সাধাৰণতে আপোনালোকে ডেণ্টিষ্টৰ ওচৰত গৈ পাব, সেইটো হৈছে জিৰকনিয়া বুলি কোৱা হয়। ইয়াতকৈও শক্তিশালী হয়, অলপমান ৰেটছটো হাই হয়, বাট ইয়াতকৈ যথেষ্ট পৰিমাণে শক্তিশালী হয়। গতিকে আপুনি সেইটো লগাব পাৰে। আহক আজি আমি ফিক্স দাঁতৰ প্ৰক্ৰিয়াটোৰ এজন পেচেণ্টৰ ওপৰত আমি ফিক্স দাঁত লগোৱা গোটেই প্ৰক্ৰিয়াটো ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাম। এখেতক চিনি পাইছে, এখেতৰ 4 ইউনিট ব্ৰিজ বা 4টা দাঁত লগাব লগা আছিল। এজন ডেণ্টিষ্ট হিচাপে চাব লাগিব যাতে যিটো দাঁতৰ পৰা ফিক্স দাঁত লগাম তাত মবিলিটি নাথাকে, তেওঁৰ অৰেল হেল্থ ভাল, গতিকে ফিক্স দাঁত লগাব পাৰি। আগৰ দৰে প্ৰথমতে এনাষ্টেচিয়া দিয়া হ'ল, কাৰণ আমি ডেণ্টিনলৈকে কাটিম, চ' পেচেণ্টজনে শিৰশিৰণি নাপায়। বহুত পেচেণ্টে কয় এনাষ্টেচিয়া দি দাঁতৰ আলুটো ঢিলা কৰি লয় নেকি? মই কওঁ নহয়, আমাৰ চেঞ্চ আহে নাৰ্ভেৰে। গতিকে চাৰ্জাৰী বা দাঁত উঘলা RCT ফিক্স দাঁত লগাবলৈ মানুহজনৰ সেই জেগাডোখৰত চেঞ্চ বা অনুভূতি নোহোৱা কৰিবলৈ নাৰ্ভ ব্লক আৰু ইনফিল্ট্ৰেশ্যন দিয়া হয়। এতিয়া তলৰ বাৰী জামি দাঁতত 3টা বেজি দিব লগা হয়, কাৰণ
দুডাল নাৰ্ভ ব্লক কৰিবলৈ। এইটো ইনফিল্ট্ৰেশ্যন মানে দাঁতৰ আশে পাশে এৰিয়াটো চেঞ্জ নোহোৱা কৰিবলৈ। তাৰপিছত দুটা নাৰ্ভ ব্লক, এটা ইনফেৰিয়ৰ এলভিঅলাৰ নাৰ্ভ আৰু এইটো লিংগুৱেল নাৰ্ভৰ কাৰণে। পিছৰ দাঁতটো কাটি সৰু কৰি ল'লোঁ। পিছত আগৰ দাঁতটো সৰু দাঁতৰ দৰে কাটি ল'লোঁ।
তাৰপিছত দাঁতৰ চাপ লোৱা হ'ল আৰু কাষ্টটো লেবৰেটৰীলৈ পঠাই দিয়া হ'ল। চাপ লোৱা আৰু কাষ্ট বনোৱা প্ৰক্ৰিয়াটো এইটো ভিডিঅ'ত দেখুওৱা হোৱা নাই, যদিও পিছত বেলেগ এটা ভিডিঅ'ত দেখাম। এতিয়া লেবৰ পৰা অহা ব্ৰিজটো চিমেণ্টেৰে আঠা লগাই দিয়াৰ পিছত এনেকুৱা দেখিব, অলমষ্ট দাঁতৰ কালাৰৰে হয়। এতিয়া আৰ্টিকুলেটিং পেপাৰেৰে হাই পইণ্টবোৰ ডিটেক্ট কৰি ট্ৰিম কৰি দিয়া হয়। অৱশেষত তিনিদিনীয়া প্ৰচেছৰ মাধ্যমত ফিক্স দাঁত এনেকৈয়ে লগোৱা হ'ল। আৰু পেচেণ্টৰ মুখত হাঁহি দেখিলে নিজৰ প্ৰফেশ্যনটোৰ যেন সন্মান ৰাখিব পাৰিছোঁ তেনেকুৱা ফিল হয়। যা হওক, এনেকুৱা ডেণ্টিষ্ট্ৰীৰ ভিডিঅ' আনি থাকিম। ধন্যবাদ।